নমস্কাৰ বন্ধুসকল, আজি মোৰ মন গ'ল যে আমাৰ ঘৰতে থকা এই আমজোপাৰ সৈতে অলপ সময় কটাওঁ। আৰু যিহেতু কেমেৰা ধৰা কোনো লগ নাই, সেইবাবে আজি চব চেল্ফি শ্বট হ'ব। চ' চাওঁ আহক গছত উঠি আম পাৰিব পাৰোঁ নে নোৱাৰোঁ। চ' ফাইনেলি গাইছ গছত উঠিয়ে গ'লোঁ। চাওক ওপৰৰ ভিউটো। আৰু আমাৰ সেই অকণমানিজনী চব তলত ধুনীয়াকৈ খেলি আছে। যিহেতু আইতাকহঁত এফালে ওলাই গৈছে, বাপেকো কামত গ'ল। এতিয়া বোলো খাম পাৰোঁগৈ। সৰু মৰুকৈ ইয়াতে চাং এখন দিয়া আছে। চব কাম লাগি আছে গাইছ। হাতে ঢুকি পোৱাতে আম আছে চব গাইছ। এটা আম হৰাইলোঁ গাইছ, চিধা তলত। আৰু এটা হৰাওঁ। সকলে কেমেৰা ধৰি এনেকৈ ভিডিঅ' বহুত মানে ৰিক্স হয়, তথাপিতো আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। চাওক যিহেতু সৰু ছোৱালীজনীও মইহে আম খাম, বাকী ঘৰত কোনো নায়েই এতিয়া, সেইকাৰণে 3টামানেই পাৰিছোঁ। বেছিকৈ পাৰি এনেই লোকচান নকৰোঁ, পিছত খাব হ'ব। চ' ব'লক তললৈ যাওঁ। এইটো চব গাইছ, এইটো দহমচীয়া আম, এইটো পাৰিব লাগিব। আম সৰুৱা দেশী যোগাৰ চব গাইছ। কেমেৰাটো হিলডুল কৰা দেখিব, মানে যিহেতু বেলেগ মানুহ কোনোৱেই নাই। সেইটো গাইছ তলত গ'ল। এতিয়া যাওঁ মই তললৈ। গাইছ উঠাটো সহজ, নামিবলৈ বহুত কষ্ট। চ' গাইছ তলত আহি পাই গ'লোহি। এয়া আম। তিনিটা বুলি কৈ বেছি হৰাই পালোঁ। ছোৱালী গ'লগৈ ভিতৰলৈ, ককাক আহিলে যিহেতু। একদম পানী দুনি লৈ আহিছোঁ, কাটি খাম আৰু এতিয়া ধুনীয়াকৈ। পাত চাত লৈ আহোঁগৈ। পাত বেছি দূৰত যাব নালাগে, একদম ঠাইতে আছে। পাতটো অনা হৈ গ'ল, এতিয়া ধুনীয়াকৈ কাটি পেলি খোৱাহে কথা।
পাতটো আৰু এতিয়া ফাইনেলি নিমখ লৈ আহিবা যোৱা পাতটো ধুব লাগিব এইটো চব গাইছ আম ইমান ডাঙৰ পপাও নাখাই পেলাই আম সেইকাৰণে এটাই কাটো বাকীকেইটা এনেই থাকিব আৰু তুমি খাবা নহয় হাই কৰি দিয়া পাতটো ধুব লাগিব আৰু এটা কাটি দিওঁ আৰু এই দুটা আম নাকাটো থৈ দিওঁগৈ থৈ দিব লাগিব এতিয়া তাত দুটা আমৰ কাৰণে ইমান ডাঙৰ পাত চক গাইছ সেইটো কাৰণে সৰু কৰি দিওঁ অলপমান এইখন এনেই ৱেষ্ট হ'ল পাতখন ধুনীয়াকৈ ধুই লওঁ আজিকালি পাকঘৰটো কোন জেগা আছে বগাই থাকে আৰু গৰম কিন্তু বৰ বেয়া দিছে আৰু দেই ইমান আহিব অকণমান ধুই খাই দিয়া চক লাল ভোট জলকীয়া ইয়াৰ দি দিম টেমাটো থৈ আহিবা যোৱা এইটো থৈ দিবা যোৱা ফাইনেলি গেছ হৈ গ'ল খাবলৈ খাই দেখা দিয়া কেনেকুৱা হৈছে ভাল হৈছেনে চ' গাইছ মোৰ এতিয়া খাই লওঁ আৰু আম খাই লওক আপুনিও অলপমান তো হেল্ল' গাইছ ভিডিঅ'টো বেছি দীঘল নকৰোঁ ইয়াতে আজি সামৰণি মাৰিছোঁ যদিহে ভিডিঅ'টো ভাল পালে চাই লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে এনেকুৱা ভিডিঅ' আপোনালোকে পাই থাকে